আমার প্রস্তুতি খুব ধুনীয়া, কারণ এইবাৰ ইউপিপিএল দলে নতুন নৱগঠিত যিটো ভেৰগাঁও সমষ্টি, এই ভেৰগাঁও সমষ্টিত বিজয়ৰ হাঁহি মাৰিবলৈ গৈ আছে। কাৰণ যিটো নৱগঠিত ভেৰগাঁও সমষ্টি, ইয়াত সকলো জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো জনগোষ্ঠীয়ে আমাৰ নিৰ্বাচন বড়ো মহোদয়ক সমৰ্থন কৰি আছে। সেইকাৰণে আমি ভাবিছোঁ যে অকল মোৰ কথা নহয়, ৰাইজৰ কথা। ৰাইজৰ মতে এইবাৰ যিজন প্ৰাৰ্থীক ইউপিপিএল দলে প্ৰাৰ্থিত্ব দিলে, তেওঁ যোগ্য প্ৰাৰ্থী, তেখেত কাম কৰা প্ৰাৰ্থী, তেখেতক এইবাৰ জিকাই লৈ যাম বুলি সকলো সমষ্টিবাসীয়ে প্ৰতিজ্ঞাবদ্ধ হৈছে। যোৱাবাৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিটো শ্লোগান দিছিলে যে বিজেপি হাটাও বিটিচি বাঁচাও, এই শ্লোগান হিচাপে আৰু ৰাইজক তেওঁ যি ভুৱা প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতিত ইছলাম ধৰ্মী লোকসকলে, যিহেতু ইছলাম ধৰ্মী লোকসকল বিটিচি অঞ্চলত 4,75,000 তেওঁলোকৰ বসবাস, তেওঁলোকৰ সংখ্যা আছে। তাৰ পৰা তেওঁলোকে মোটামুটি 4 লাখ ভোটেই বিপিএফ দলক দিছিলে। সেইকাৰণে বিপিএফ চৰকাৰ হ'বলৈ গৈছিলে। কিন্তু এইবাৰ কিন্তু বিপিএফ দল যিহেতু এনডিএৰ লগত আছে, সেইকাৰণে আমাৰ যিখিনি ইছলাম ধৰ্মী লোকসকল, তেওঁলোকে কিন্তু এনডিএ বা বিপিএফৰ প্ৰাৰ্থীক প্ৰত্যাখ্যান জনাব। খাট্টা কৈ আছে। আমাৰ মাইনৰিটি মানুহবিলাকে হাগ্ৰামাত ভোট দিছিল, মানে এটা শ্লোগান আহিছিল তেতিয়া যে মাটি বাৰীক এই সমস্যা লৈ মানে সি যদি চৰকাৰ গঠন কৰিব পাৰে, তে গোটাই মানে সমস্যা মাৰি দিব, মাটিবিলাক পট্টা দিব আৰু সি অকলে মানে চৰকাৰ গঠন কৰিব, বিজেপিৰ লগত নাযায়। এইটো বিশ্বাস লৈ মানে আমাৰ মাইনৰিটি মানুহবিলাকে হাগ্ৰামাক মানে ভোট দিছিল। কিন্তু চৰকাৰ যেতিয়া এই 28টা চিট পোৱাৰ পিছতো যেতিয়া বিজেপিৰ লগ ধৰিলে, লগ ধৰাৰ পিছতে মাছ চোৰটো তাৰ বেলেগ হৈ গ'ল। বেলেগ হোৱাৰ কাৰণে এতিয়া আমি মাইনৰিটি মানুহে বুজি পাইছে যে আমি ভুল কৰিছোঁ। গতিকে এই ভুলটো এইবাৰ মানে সংশোধন কৰিম বুলি আমি সকলোৱে এটা প্ৰতিশ্ৰুতি লৈছোঁ। আমি ইউপিপিএলক ভোট দিম বুলি মানে প্ৰতিশ্ৰুতি লৈছোঁ আৰু দিম। এইটোৱে মানে লৈ চলি আছে। আৰু বিজেপি যিটো কয় সি মানে সেয়ে কয়। গতিকে আমাৰ এতিয়া তেওঁৰ ওপৰত কোনো বিশ্বাস নাই। বিশ্বাস নাই বুলি আমি এতিয়া মানে এইটোৱে কৰিছোঁ, আমি মানে ইউপিপিএলক ভোট দিম আৰু গোটেই পৰিৱৰ্তন কৰিম আৰু এইটোৱে আমি নিয়ত কৰিছোঁ। মানে এইবেলি আমাৰ বিধানসভা নিৰ্বাচন খুবেই মানে চমকপ্ৰদ নিৰ্বাচন হ'ব। কিয়নো আমাৰ 45 নং ভেৰগাঁও সমষ্টিৰ যিজন ইউপিপিএল দলৰ প্ৰাৰ্থী, তেওঁ অতিকে অভিজ্ঞ আৰু সকলোৰে পৰিচিত, সকলোৰে জনপ্ৰিয়। আৰু আমাৰ মাইনৰিটিৰ ভোটাৰ ৰাইজক বিপিএফ দলে যিটো ধোকা দিছে, সেই ধোকাটো খাই মাইনৰিটি মানুহ এতিয়া সজাগ হৈছে। এতিয়া আৰু মানে বিপিএফ বা বিজেপি দলক ভোট দিবলৈ বিচৰা নাই। গতিকে এইবেলি আমাৰ ইউপিপিএল দলক মানে ভোট প্ৰদান কৰি অধিক ভোটত মানে জয় কৰাই দিব, এইটো মানে খাটাং 100%। আৰু আমাৰ এইবেলি ভেৰগাঁও সমষ্টিৰ পৰা নেলছন বড়ো ডাঙৰীয়া জিকিব 100%। এইটো আমি আমাৰ মাইনৰিটি দলৰ পৰা আমি মানে সিদ্ধান্ত লৈছোঁ, বা আমাৰ মাইনৰিটি দলৰ এইটো মানে এটা ধাৰণা হৈ গৈছে। গতিকে এতিয়া আৰু এইবেলি আৰু ভুল নকৰে। এই ভুলটো বুজি পাই আমাৰ মাইনৰিটি মানুহে একগোট হৈছে। একগোট হৈ কিনে আমাৰ ইউপিপিএল দলৰ যিটো প্ৰতীক চিহ্ন ট্ৰেক্টৰৰ ছবি, এই ট্ৰেক্টৰৰ ছবিত ভোট দি নেলছন বড়ো ডাঙৰীয়াক মানে জয়যুক্ত কৰাব, এইটোৱে খাটা। নাছিলো বিজেপিৰ। এতিয়া আপুনি ক'ত জইন কৰিলে? এতিয়া মই ইউপিপিএলত। কিহৰ কাৰণে ইউপিপিএল দললৈ আহিলে আপুনি? তাৰমানে মই বিজেপি 2 বছৰ কৰিলোঁ। বিজেপিৰ তাৰমানে কেণ্ডিডেটবিলাক বেছি ভাল নহয়। মই বহুত কষ্ট কৰিলোঁ, কিন্তু মই দুখীয়া হিচাপে মই অৰুণোদয় পোৱা এটা মানুহ আছিলোঁ। 1000ৰ পৰাই মই অৰুণোদয় পাইছিলোঁ, কিন্তু এইবাৰ বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই মোৰ অৰুণোদয়টো কটা গ'ল। সেইকাৰণে মই তাৰমানে বিজেপি এৰি ইউপিপিএলত যোগদান কৰিলোঁ। ইউপিপিএলৰ নিয়ম নীতিবিলাক ভাল। মই ফাৰ্ষ্টতে ইউপিপিএলত আছিলোঁ, তাৰপিছত মাজত বিজেপিত গ'লোঁ। বিজেপিত যাই তাৰ নিয়ম নীতি বেছি তাৰমানে মানুহবিলাক ভাল নোহোৱাৰ কাৰণে মই তাৰমানে ইউপিপিএলৰ দল ভাল লগাৰ কাৰণে ইউপিপিএলত মই আহিলোঁ। ইউপিপিএলত আহিলোঁ।